হাতনিয়াৰ এইজনী আপোনাৰ এলেক্সা এ ঘটা কি ভাবি আছিলো কি ওলাইছে কি হৈছে চৰি ৰৈ আছো অথনিৰ পৰা খং উঠেতো কিনো এইটো কিনো মালটো কি দেখুৱাই আছো ৰ'ব কি হ'ল ৰ'ব এয়া চাওক তিনিটা আপুনি এই তলা দেখুৱাবলৈ নামি আহিল মই এই কথাটোৱে টান পাওঁ এটা সময়ত কিয় চেলুনখন খুলিব নোৱাৰে বাৰু কালি চাগে মাথাগাল কেইটামান বেছি পালে আজি আৰাম কৰি আছে অসমত থাকিও আমাৰ পৰা একো নিশিকিলে চাওক এই হ'ব ব'লকহে নাই 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 ইহঁতে চেলুন খুলিব লাগিব নহ'লে কিন্তু দিগদাৰ আছে আৰে তাৰ দোকান তাৰ কথা আপোনাৰ কি প্ৰব্লেম হৈছে মই 2 days গেপে গেপে মোৰ হেয়াৰটো মিলাম হয় নেকি আগতে দেখোন 2 days গেপে গেপে আপুনি চুলি মিলোৱা নাছিল আগতে জানো থানালৈ এলেক্সা মেম আহিছিল কি হ'ল বোলো দেৰি হ'ব আহক কি ক'লে আপুনি এলেক্সা কথা পাতি নাথাকো আহক মই আহিলো দেই কৃষ্ণ কমল খাটনিয়াৰ মনটো চাগে খুব ভাল লাগি আছে না তইও কেকেদৰে কথা কোৱা কৰছা দেই ধ্বংস হৈ যাবি কিন্তু তাৰ মানে মই ধ্বংস হৈ গ'লো 10 ৰুমত প্ৰমোশ্যন পাই হাবিলদাৰ হ'লো 8,000 টকীয়া ভাড়া ঘৰত আছো তোৰ ঔকাত কি গাড়ী আছে গাড়ী এলটো মেছৰ বাকচটোৰ নিচিনা আমি তেনেকুৱা নলওঁ আমি যদি লওঁ হেলিকপ্টাৰ ল'ব তই বাজিছ কিয় মোৰখনো এলটো এলটো এছ'চিয়েশ্যন মাই ডগ মই ধ্বংস হৈছো আপোনালোকে কি কথা পাতি আছে আচল কথাটো পাতক কোনটো আচল কথা এনে চাই আহিব আহিলে আহিব আৰু ইচ্ছা ইমান ধুনীয়া বগা চিকা ছোৱালীজনী আহিব তাৰ আগত যদি মই কাপোৰ পিন্ধি ওলাম চা হয় অৱশ্যে স্পৰ্টিংটোহে বগা ক'লা হ'ল চাপ ফোচ বুলি ক গোটেই গোৱালা খাপডালে আৰু যা ফটাফট কাপোৰটো বদলাই আহ অৰে কিহে কিহৰ মেজমেল চলি আছে ইয়াত নাই ছাৰ ফোন এটা কৰকচোন অন দা ৱে নেকি কোন এলেক্সা মাৰকচোন পইচা মানুহ আহিয়ে নাপাইছে মাৰিবলৈ দিলেই চা এই ফোন মাৰবা দিছো ফোন হ'বলা মাৰে ফোন কৰে ছাৰ আপুনি কিবা অৰ্ডাৰ দিছিল নেকি মোক ল'ৰা এটা দি থৈ গৈছে দিলে নেকি হয় ছাৰ মই চহী কৰি চাওঁ ছাৰ এইবিলাক থকচোন আমি দুজন গেটলৈ যাওঁ বলক কিয় আমি ইংলিছ জনা দুজন থাকিলেহে মেমক ৱেলকাম কৰিব পাৰিম কোন মেম এলেক্সা মেম এলেক্সা আহিলতো আহিল ক'ত অৰি কলৈ যায় ইয়াত আছে হাতনিয়াৰ এইজনী আপোনাৰ এলেক্সা এ ঘটা কি ভাবি আছিলো কি ওলাইছে কি হৈছে চৰি ৰৈ আছো অথনিৰ পৰা খং উঠেতো কিনো এইটো কিনো মালটো কি দেখুৱাই আছো ৰ'ব চোৱা ইয়াক আপুনি যি সোধে সকলো প্ৰশ্নৰ উত্তৰ দিব